হাই গাইজ, মোৰ উন্নতি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিন ব্লগ দিবই পৰা নাছিলোঁ, চ' ভাবিছোঁ আজি আপোনালোকৰ লগতে ক'ত যাওঁ কি কৰে সেইটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া বৰ্তমান মোৰ ড্ৰেছ পাতি কৰা ৰেডি হৈয়ে গ'ল। ইমান গৰম বাহিৰত, যাবই মন যোৱা নাই। বৰ্তমান গৈ আছোঁ এয়া ৰাস্তাত অন্দাও। আমি ইয়াতে এতিয়া ৰখি দিলোঁ, যিহেতু আলহীৰ ঘৰত যোৱা যাব, কিবা কিবিটো নিবই লাগিব। সেয়া আছোঁ, আমি বজাৰ কৰিবলৈ ৰখিছোঁ। এতিয়া আমি গৈ আছোঁ আৰু মানে গাড়ীত কি গান দিছে গাড়ী শুনিবচোন, একদম আৰু জানো পিঠিতে ছুটিয়াই যাম এনেকুৱা গান লগাই থৈ দিছোঁ। গৰমৰ কাৰণে আমাৰ দেৰিয়ে হ'ল, যাব দিছিলে অলপ সোনকালে, কিন্তু কি কৰিব আৰু ইমানে গৰম, দেৰিয়ে হৈ গ'ল। এয়া প্ৰাকৃতিক নেচাৰেল দৃশ্য হয়। মোৰ অৱশ্যে ইয়াতে বোলে অলপ আগতে কামৰূপ বেটেলিয়ান কেম্প আছে। মোৰ অৱশ্যে এইটো প্লেচ বহুত ভাল লাগে। এই ৰাস্তাটো, এইটো উত্তৰ গুৱাহাটীৰ ৰাস্তা হয়। ইয়াত মানে এইটো বেটেলিয়ান কেম্প হয়। ইয়াত মানে এইটোৱে ভাল যে আমি যিটো টাইমত ওলাই আহোঁ সেইটো টাইমতে মানে সেই টাইমতে গৈ পাওঁ। কিন্তু যদি গুৱাহাটীত সেইটো লাইনেৰে যোৱা যায়, জামতে ফাঁচি যোৱা যায়। ইয়াত অৱশ্যে জাম তাম নাই। গাইজ, এইটো ৰাস্তাত বহুত টাৰ্ণিং আছে, যিহেতু পাহাৰৰ পৰা কাটি কিনে ৰাস্তাটো বনোৱা হৈছে, চ' ইয়াত বেছি টাৰ্ণিং আছে। পাহাৰৰ দৃশ্য এয়া। আমি বৰ্তমান মাতাকাটা এৰিয়া পায়ে গ'লোঁ। ইয়াৰ পৰা মাতাকাটা বুলি কোৱা হয়। ইমানেই ৰ'দ দিছে, গাড়ীৰ ভিতৰতে চকু মেলিব পৰা নাই। ইফালে কিবা কিবি গান চলি আছে। যিহেতু আমাৰ যোৱা দেৰি হৈছিলে, চ' আমি ভাতে খাই দিলোঁ। এয়া ভাত, এয়া মাংস, এয়া হৈছে মাছ দুইবিধে আছিলে, দুই ধৰণৰে আছিলে। এবিধ দেখুৱাই নহ'ল চাগে। মাছ, মাংস, লোকেল চিকেন, নেমু টেঙা, তিয়ঁহ।